সন্ধিয়াৰ ১ নম্বৰ খবৰ। বানৰ বাবে বন্ধ দিয়া হ'ল সকলো কাৰ্যালয় আৰু শিক্ষা অনুষ্ঠান। ৰাজধানী দিল্লীত জলপ্ৰলয়। ভয়ংকৰ বানত বুৰিছে ৰাজধানী দিল্লী। বানৰ বাবে বন্ধ কৰি দিয়া হ'ল সকলো শিক্ষা অনুষ্ঠান। দেওবাৰলৈ বন্ধ দিল্লীৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান। সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয়ো বন্ধৰ ঘোষণা। ঘৰৰ পৰা কাৰ্যালয়ৰ কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান সহ বিলাহী বাহন পানীৰ তলত। পৰৱৰ্তী খবৰ। মিয়াৰ সমান অসমীয়া ল'ৰাই কষ্ট কৰিব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মাক ৭৫ বদৰুদ্দিন আজমলৰ। অসমীয়া ল'ৰাই মিয়াৰ দৰে কষ্ট কৰিব নোৱাৰে। মিয়াই কৰা খেতি অসমীয়াই কৰক। মিয়াই কাম কৰাৰ দৰে অসমীয়া ল'ৰাও কাম কৰক। কিন্তু মই নাভাবোঁ অসমীয়া ল'ৰাই ইমান কষ্ট কৰিব পাৰিব। মিয়াক চাফা কৰি দিম বুলি কোৱা কথাটো উচিত নাছিলে মুখ্যমন্ত্ৰীৰ। ১০০% পৰিকল্পনা কৰি মুখ্যমন্ত্ৰীয়ে মিয়াক টাৰ্গেট কৰিছে এইবাৰ। মিয়াৰ বাবে মূল্যবৃদ্ধি ঘটা নাই, মাওৰাৰীৰ বাবেহে দাম বাঢ়িছে। মুখ্যমন্ত্ৰীৰ কথাত আমি মুছলমানে দুখ পাইছোঁ। মুছলমান আৰু অসমীয়াৰ মাজত বিভাজন আনিব খুজিছে মুখ্যমন্ত্ৰীয়ে। মৰামৰি কটাকটি ঘটোৱাৰ চেষ্টা চলাইছে মুখ্যমন্ত্ৰীয়ে। কাইলৈ অসমত এনে ঘটনা সংঘটিত হ'লে মুখ্যমন্ত্ৰী দায়ী হ'ব। অসম আৰু মিয়া মিলিহে অসমীয়া হয় বুলি বদৰুদ্দিন আজমলৰ মন্তব্য। আমি তাৰে মই নিজে আৰু ৫ লাখ টকা দি সাহায্য কৰিম। ১০ লাখ টকা দিম। ৰকিবুল হুছেইন চাবক দিম, সাহায্য কৰিম। কি ভাই দিব না? আমি সবে মিলি হ্যাঁ, নজরুল ভাইও দিব। ওয়াজিদ চৌধুরী দাব তো 10 লাখে শেষ হয়ে যাবে। সব ভোট দিব আমাকে। না না 200 টাকার মোকাবিলাত যদি আমি ইয়াত 190 টাকা কোনো বস্তু পাওঁ, এইটো কম হৈছে নেকি? যেটো আগে 50 টাকা আছিল, এতিয়া 200 টাকা হৈ আছে। টমাটাৰ 240 টাকা, 340 টাকালৈকে বজাৰে গৈছে। তো এইটো সস্তা হ'ল নেকি? হা, কিয় কৰিব নোৱাৰে? কেনে আমাৰ মাৰৱাৰী ভাইসকলক যে উধাৰ লৈ ৰাখিছে CM চৰকাৰ চালানৰ জন্য, সেই পইচাটো ক'ৰ পৰা দিব? এইটো এতিয়া ইলেকশ্যন আহি আছে। যোৱাবাৰ লৈছে, সেইটো ইলেকশ্যনলৈকে শেষ কৰিব, নতুন ল'ব। আবার সরকার কোনে চালাই আছে? আমার মারবাড়ি ভাইসকলে চালাই আছে। 100% কোনো কাম নাই। ডেইলি কি কৰি আছে? আজমলৰ বিৰুদ্ধে মাত মাতি আছে, সুপার 40 বিৰুদ্ধে। এইটোই কথা নেকি? এটা আজমলক দুখ দিলে মই আৰাম পাম, মই আৰামছে শুই যাওঁ, এইটো কোনো এজন মুখ্যমন্ত্ৰীৰ কথা নেকি? আৰু এটা কথা কৈছে যে মিয়া যদি আগবাঢ়ি যায় অসমীয়া সমানে আগবাঢ়ি প্ৰতিযোগিতা কৰিব লাগিব, লগতে অসমীয়া যদি আগবাঢ়ি যায় মিয়াই আগবাঢ়ি যাব লাগিব, প্ৰতিযোগিতা কৰিব। মিয়া আৰু অসমীয়াৰ মাজত এটা বিভাজন। মিয়া অসমীয়া সি কৈছে, আমি জানো এটাই কথা, অসমীয়া মতলব দুইটাই ভাই ভাই। অসমীয়া মিয়া পূৰা নহ'ব তেতিয়ালৈকে অসম নাথাকে, অসম নাথাকে। আৰু অসমৰ লগত ভাই যদি মিয়া নাথাকে, এইটো কোনোদিন পূৰা নহ'ব, ইনকমপ্লিট হ'ব। সেইটো সকলে বুজিব লাগে। আৰু বিভাজনটো নকৰাটো ভাল।